हेलो बন্ধुসকল কি খবৰ আশা কৰিছো আপোনালোক ভালে আছে আজি কেবাদিনো ধৰি মই ভিডিও দিব পৰা নাছিলো কাৰণ অলপ ব্যস্ত আছিলো হেতু কাৰণে ভিডিও দিব পৰা নাছিলো আৰু আজি লৈ আহিছো আপোনালোকৰ কাৰণে এটা নতুন ভিডিও কিমাননো কিনি খাম দোকানৰ পৰা বিস্কুট হেতু কাৰণে ভাবিলো ঘৰতে বনাও কুটকুটি আৰু আমাৰ ইফালে তো কুটকুটি বুলিয়ে কয় কিছু মানে কটা নিমকি বুলি কয় খো নিমকি বুলি কয় আৰু আপোনালোকৰ ফালে কি বুলি কয় মোক কমেন্ট কৰি জনাবচোন আৰু দোকানতকে ঘৰত বনোৱা মিঠাই এনো ভাল লাগে খাই নহয় জানো তেনেহলে ভিডিওটো খেখৰলৈকে চাই থাকিব আৰু ভিডিওটো লাইক এটা কৰি দিব আৰু যদি নতুনকে কোনোবা আহিছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কুটকুটি বনাবলৈ আমাৰ প্ৰথমতে প্ৰয়োজন হৈছে ময়দা এতিয়া মই ডাঙৰ যতন এটাত লৈছো 1 কেজি ময়দা দেখিছে নহয় ধুনিয়াকে মিলাই লৈছো তাপা ইয়াত প্ৰয়োজন হ'ব এতিয়া আমাৰ কালজিৰা লৈছো আধা চামুচ এনেদৰে লৈ মিলি মিলাই লৈছো ধুনিয়াকে তাৰ পিছতে এতিয়া দিম মই খোৱাদ অনুসৰি নিমখ আধা চামুচে দিছো আৰু এনেদৰে ধুনিয়াকে মিলাই দিব লাগে তাৰ পিছতে আমাৰ প্ৰয়োজন হ'ব এতিয়া ৰিফাইন এতিয়া মই ইয়াত ৰিফাইন দিছো কমকে দি প্ৰথমে মিলাই লৈছো মই এনেদৰে ধুনিয়াকে মিলাই ল'ব লাগে এটা মই ধুনিয়াকে অলপ দি মিলাই লৈছো যিমানখিনি ময়দা আছে আন্তাজ কৰিহে ৰিফাইন দিব লাগে কমও দিব নালাগে বেছিও দিব নালাগে বেছি দিলে মানে খাবলৈ ভাল নহয় আৰু কমকৈ দিলেও কেতিয়াবা মানে টান হৈ যায় খাবলৈ ভাল নহয় হেতু কাৰণে জুখৰ দিব লাগে খাস্তাটো ভাল হয় আৰু তেনে চাই থাকিব ভিডিওটো শেষৰলৈকে ভাল লাগিব এতিয়া ধুনিয়াকে মই মিলাই লৈছো তাৰ পিছতে এতিয়া খাস্তা কৰিম মই দেখিছে নহয় গোটা গোটা হৈছে এতিয়া খাস্তা হৈছে আৰু লাডু হৈ গৈছে দেখিছে নহয় এনেদৰে হৈ যাব লাগে তেতিয়াহে এয়া দেখিছে নে মুঠি মাৰি দিছো এতিয়া খাস্তা হৈছে আৰু হৈছে আৰু আমাৰ খাস্তা কৰি এতিয়া ইয়াৰ পিছত খাস্তা হোৱাৰ পিছতে এতিয়া দিম পানী দা কমকে পানী দি মিলাই লম দেখিছে না কমকে দিছো পানী কমকে দি মিলাই থাকিব লাগিব এনেদৰে আপোনালোকে কমকে দিব তেনেকে দিলে মানে বস্তুটো ভাল হয় আৰু তোনে ময়ো কমকে দিছো বস্তুটো যিমান মিলাই থাকিব সিমানহে ভাল হয় হেতু কাৰণে মিলাই থাকিব লাগিব এনেদৰে আৰু ইয়াত মই কুহুমীয়া পানী দিছো আপোনালোকে ঠাণ্ডা পানী নিদিব ঠাণ্ডা পানী দিলে ভাল নহয় খাবলৈ হেতু কাৰণে আৰু এতিয়া দেখিছে নহয় লাডু কৰিলো ভিডিওটো কাটি দিয়া হৈছে কাৰণ দীঘল হৈ যাব হেতু কাৰণে অলপ কাটি দিয়া হৈছে চাই থাকিব তেনে ভিডিওটো এনেদৰে আপোনালোকে ঘৰত বনাবচোন
এনেও ঘৰত বনোৱা বস্তু এনেও ভালেই লাগে খাই দোকানতকে আমাৰ খচি হৈছে আৰু এটা লাডু কৰিছো এটা জুখত লাডু কৰি যাম এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ গোল গোলকৈ কৰিছো গোটেইখিনি লাডু কৰি লওঁ তাৰপৰা বেলিব লাগিব ঘৰত খাবলৈ এনেও ভাল সেইটো কাৰণে ঘৰতে বনাইছো আৰু যেহেতু নিমখীয়া বস্তু খাবলৈও ভাল লাগে এতিয়া দৰকাৰ হৈছে বেলনা পিৰা এতিয়া বেলিম মই বেলিছো দেখিছেনে ৰুটি বেলা নিচিনা একেই এটা বেলি হৈছে আৰু বেছি পাতলো নহয় বেছি শকতো নহয় জোখৰ এটা বেলিলো আৰু এতিয়া কাটিছো দেখিছেনে মই কেনেদৰে কাটিছো আপোনালোকে মিহি মিহিকেও কাটিব পাৰে মই অকণ ডাঙৰ ডাঙৰকৈ কাটিছো আৰু যোনে যেনেকৈ ভাল পায় তেনেকৈ কাটিব কোনোবাই সৰু সৰু কুটি কুটি খাই ভাল পায় কোনোবাই ডাঙৰ ডাঙৰ ভাল পায় মই ডাঙৰ ডাঙৰকৈ কুটিছো আৰু দেখিছেনে আমাৰ কাটি হ'ল ইমানখিনি কাটি হ'ল দেখিছেনে কেনেকুৱা সাইজৰ কাটিছো এতিয়া দৰকাৰ হ'ব কেৰাহী এয়া কেৰাহীত তেল দিছো ৰিফাইন তেল দিছো তেলখিনি দিয়াৰ পিছত 10 মিনিটমান ৰখি দিছো পুৰা গৰম হ'বলৈ দি দিব লাগিব তেলখিনি তেল অকমান খৰকে ল'ব লাগে কেৰাহীত খৰকে ল'লে ভাল আৰু ধুনীয়াকৈ হৈ যায় কেৰাহীত তেল গৰম হৈছে আৰু গৰম হ'লেহে দিব লাগে ঠাণ্ডা দিলে বেয়া সেইটো কাৰণে গৰম হ'লে দি লৈছো আৰু এইফালে দিছো চাক কি ধুনীয়াকৈ হৈ গৈছে এনেদৰে লৰাই থাকিব লাগিব এটা এটাকৈ হৈ গৈছে ধুনীয়াকৈ এয়া দেখিছেনে আমাৰ এটা এটা কি ধুনীয়াকৈ হৈ গৈছে হৈছে আৰু বেছি দেৰি নাই ৰঙচুৱা হ'ব আৰু এতিয়া আৰু আপোনালোকে কোনে কোনে ভাল পায় কমেন্ট কৰি জনাবচোন নিমখীয়া বস্তুটো এনেও খাই সবেই ভালেই পায় নহয় জানো আৰু হৈছে আৰু এতিয়া ৰঙচুৱা হৈছে এতিয়া হ'ব আৰু
হৈ গ'ল এতিয়া উলিয়াই দিওঁ এই দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিয়ে খাওঁ খাওঁ লাগিছে নহয় জানো এনেও খাবলৈও ভাল লাগে দেখিছেনে আমাৰ ইমানখিনি হৈ গ'ল এয়া চাওক আমাৰ কিমানখিনি হ'ল ভাল লাগিলে যদি লাইক কমেন্ট শ্বেয়াৰ কৰি দিব